নমস্কাৰ, মই বুলু স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল কুক উইথ বুলু। আৰু ইয়াতে মই উৰুকা আৰু দুমাহী দুদিনৰে ৰেচিপিও আছে। আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেইটোও আছে। এনেকৈ ভাবিলোঁ ব্লগ আকাৰত এটা শ্বেয়াৰ কৰি দিওঁ। ইয়াতে আমি ধুনীয়াকৈ বিলাহী এইবিলাক চব বাৰ্বিকিউ কৰিছোঁ। চাট বাগানখনত এটা সৰু চাই মেজিও বনাইছোঁ। আৰু সেইটো মেজিটো জ্বলাব নোৱাৰোঁ, এনেকৈ সৰুকৈ এটা খৰিৰে আৰু মেজি এটা বনাই থৈছোঁ সৰুকৈ। আৰু চাট বাগানত যিমানখিনি সম্ভৱ মই সেইখিনি কৰোঁ বাগানৰ লগতে, আৰু মোৰ পাকঘৰটোও কৰিছোঁ। এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যিহেতু ইয়াতে মই চিকেন ফ্ৰাই কৰি আছোঁ। চিকেনৰ ৰেচিপিটো আপোনালোকে জানে, তথাপিও মই এবাৰ কৈ দিছোঁ। ইয়াতে দৈ আৰু ক্ৰীমটো যিটো সেইটো মানে স্কিপ নকৰিব। লগতে নহৰু আদা পিঁয়াজ এইখিনিতো দিবই লাগিব, আৰু অলপ অৰিগেনো দিব। অৰিগেনৰ সলনি যদি আপোনালোকে আজৱাইনটোও দিব পাৰে অকণমান দি কিনে 3 ঘণ্টামান মানে ধুনীয়াকৈ সানি কিনে এতিয়া ফ্ৰাই কৰিলে বহুত জুচি আৰু টেষ্টি হয়। আৰু ইয়াতে মই মটন কৰিছোঁ। মটনতো মই মোৰ ফালৰ পৰা মই এটা বস্তু কৰোঁ, সেইটো মানে যেতিয়া জোল বনাওঁ আৰু তো যিটো মটনৰ মানে ফেট থাকে, চৰ্বি থাকে, সেইখিনি অকণমান কাটি কাটি ওলাই লৈ কিনে অকণমান কম তেল দি কিনে তাতে মই সেই আগতে চৰ্বিখিনি ভাজি লওঁ। তাৰপিছত পিঁয়াজ নহৰু আদা জলকীয়া চবেই দিওঁ, দি কিনে কিন্তু বেলেগ একো মছলা নাই, খালি জিৰা দিব, গুড়া মছলাৰ ভিতৰত কৈছোঁ। আৰু দি কিনে ধুনীয়াকৈ ভাজি কিনে অলপ জোল বনাবচোন, সোৱাদ পাব, মানে একদম মানে দেশী ষ্টাইলত পাব। আৰু ৰাতিপুৱা একদম পিছদিনাখন ৰাতিপুৱা তাৰ আগতে কিন্তু আমি খুব ধুনীয়াকৈ খেল ধেমালি কৰিলোঁ। এইটো যিহেতু বিহুত আমি খেল ধেমালি কৰা ফূৰ্তি খোৱা লোৱাৰ হয়, তো কৰিলোঁ। কৰি কিনে পিছদিনাখনে আকৌ আমি সকলোৱে ৰেডি হৈ গা পা ধুই সৰুকৈ এটা মেজি বনাই লৈছোঁ। এইটো আমি জ্বলাম। বাকী সেইটো আমি জ্বলাব নোৱাৰোঁ, কাৰণ যিহেতু ছাদৰ ওপৰত অলপ ভয় থাকে, সেইকাৰণে। আৰু এতিয়া ধুনীয়াকৈ মেজিৰ ফুট চুট ল'লোঁ, লৈ কিনে এতিয়া ডাঙৰক গুৰুজনক সকলোৱে সেৱা কৰা পৰ্বটো কৰিলোঁ। কৰি কিনে এতিয়া আমি চাহ খাম চবে মিলি কিনে। বাপেক জীয়েকে অকণমান কিবা কিবি কৰি আছিলে, আৰু এতিয়া আমি ধুনীয়াকৈ চাহ বনাই আনিলোঁ। এতিয়া চাহ খাম পিঠা লাড়ুৰ লগত। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ ধৰণতো মই অলপ ভিডিঅ' দিয়া চেষ্টা কৰি আছোঁ, তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে। আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ, আপোনালোকে কেনেকৈ চেলিব্ৰেট কৰিলে, এইবিলাক মানে আপোনালোকেও কমেণ্টত দিব পাৰে মোক। আৰু নেক্সট মানে আমি অলপমান দেৰিকেই গাঁৱলৈ গ'লোঁ। গাঁৱত মোৰ ভণ্টিৰ ঘৰত দেখিছেনে কিমান কৰ্দৈ টেঙা পেলাই আছে। এই যে ভাটৌ চৰাইবিলাক আহিছে, আহি কিনে একদম পেলাই দিয়ে। তাৰপিছতে আমি গ'লোঁ আগ্ৰথেৰী মন্দিৰলৈ, গণেশ মন্দিৰলৈ। দুমাহী দিনাখনে মন্দিৰত দৰ্শন কৰিব পাৰিলে অলপ মনটো ভাল লাগে। এনেকৈ আমি গণেশ মন্দিৰত দুজনে গ'লোঁ, গৈ কিনে সেৱা কৰিলোঁ, পূজা এভাগ দিলোঁ। এতিয়া আকৌ ভণ্টিৰ ঘৰলৈ গ'লোঁ, গাঁৱত গৈ কিনে ধুনীয়াকৈ আমি চবেই মিলি জুলি অলপ ৰন্ধা বঢ়া কৰিলোঁ, খালোঁ ল'লোঁ, আৰু ৰাতি আমি গুচি আহিলোঁ। আমি চবেই মিলি একেলগে খাব বহিছোঁ। আজিলৈ আহোঁ, সকলোৱে সুস্থ থাকক, হেল্ডি থাকক। হেপী ভোগালী বিহু।